শ্যামক আৰু সিদ্ধাৰ্থক লৈ আন এক ডাঙৰ খবৰ, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। শ্যামক আৰু সিদ্ধাৰ্থক লগ কৰিব নোৱাৰিব আত্মীয়ই। ঘৰৰ পৰা অনা খাদ্যও দিব নোৱাৰিব শ্যামক আৰু সিদ্ধাৰ্থক। হয়, এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। CID কাৰ্যালয়ত বৃদ্ধি হৈছে নিৰাপত্তা। শ্যামক আৰু সিদ্ধাৰ্থৰ বাবে নিষিদ্ধ বাহিৰৰ খাদ্য। সাক্ষাৎ কৰিব নোৱাৰিব আত্মীয়ই শ্যামক আৰু সিদ্ধাৰ্থক। ঘৰৰ পৰা নিয়া কোনো সামগ্ৰী নিব নোৱাৰিব শ্যামক আৰু সিদ্ধাৰ্থক। ঔষধ কাপোৰকে ধৰি যিকোনো সামগ্ৰী নিয়াত বাধা প্ৰদান কৰিছে CIDৰ দলটোৱে। CID থানাৰ দুটা পৃথক পৃথক কোঠাৰ লকআপত আছে শ্যামক আৰু সিদ্ধাৰ্থ। SRTৰ বিষয়াই পৃথকে পৃথকে জেৰা চলাই আছে দুই অভিযুক্তক। এতিয়াও SITৰ জেৰাৰ সন্মুখীন অমৃতপ্ৰভা মহন্ত, শেখৰ গোস্বামী। CID কাৰ্যালয়ত বৃদ্ধি কৰা হৈছে নিৰাপত্তা।